Hey guys, स्वागत কৰিছো আপোনালোকক আকৌ এটা ফ্ৰেছ ভিডিও লৈ যোৱাকালি মই এটা ব্লগ আপলোড কৰিছিলো তাতে মানে এইটো বক্সটো দেখাইছিলো মই যোনটো মোক কোম্পানীৰ পৰা সেন্ড কৰিছে এইটো বক্সটো খুলি দেখাম বুলি কৈছিলো আপোনালোকক সো আজি মই এইটো খুলি দেখাব ওলাইছো এইটো বক্সৰ ভিতৰত কি আছে কি নাই সব দেখাম আজি আপোনালোকক আৰু বক্সটো কোনটো কোম্পানীৰ পৰা পঠাইছে কিহৰ কাৰণে পঠাইছে সেইটো মই নেক্সট ভিডিও বনাই কেনে কম আপোনালোকক এইটো ভিডিওত নকওঁ কাৰণ বহুত দীঘলীয়া হৈ যাব ভিডিওটো সো আগতে চাও খুলি চাও মই নাজানো কি আছে ভিতৰত তো লেট গেট স্টাৰ্টেড মানে খুলা মেলা ফালাফালি কৰো আৰু এতিয়া উলাও না কি কয় বন্ধুসকল সো গাইস চাও পাৰে ইয়াতে অলমান গুটকা সুটকা লগাই দিছে মানে যাতে বস্তুবোৰ কিবা নহওক বেয়া নহওক ড্যামেজ নহওক তাৰ কাৰণে তো প্ৰথমতে এটা কেবল ওলাল কেবল কি হয় আগতে পিছত চাম এটো আগতে পুৰা খুলি লও বস্তুটো সো গাইস প্ৰথমতে আমাৰ হাতত আহিল সিগেটৰ 4TB হাৰ্ড ড্ৰাইভ 4TB মানে 4 টেৰাবাইট আৰু হাৰ্ড ড্ৰাইভ পঠাইছে কোম্পানীয়ে মুক মানে কিবা কামৰ কাৰণে পঠাইছে এইটো সাইডত থৈ দিলো এতিয়া তাৰপিছত পঠাইছে এবাৰ কি খুচুমুচা আৰু পঠাইছে এডাপ্টাৰ হল 12 ভোল্ট 2 এম্পিয়াৰৰ এডাপ্টাৰ পঠাইছে তো ফোকাস কেমেৰামেন ওকে চাও পাৰিছে ওকে এটো আকৌ বক্সত সোমাই থৈ দিও কাৰণ আৰু উল্টা পাল্টা হৈ গলে আৰু মৰে দিগদাৰ হ'ব পিছত সো তাৰ কাৰণে আগতে ভৰাইছো এটো আৰু নেক্সট প্ৰডাক্ট আমাৰ কি আছে চাই লও এতে সো এইবোৰ হয় আমাৰ এডাপ্টাৰ পাৱাৰ এডাপ্টাৰ থৈ দিও সাইডত দেখাইছো এটো হয় পাৱাৰ এডাপ্টাৰ এটো হয় বহুত পাৱাৰ এডাপ্টাৰ এটো হল এডাপ্টাৰ কিন্তু এটোৰ আউটপুটটো হল 5 এম্পিয়াৰ 12 ভোল্ট 5 এম্পিয়াৰ চাও পৰে এটা ক্যামেৰা ফোকাস 12 ভোল্ট 5 এম্পিয়াৰ সো হৈ গল 12 ভোল্ট 5 এম্পিয়াৰ এটো সাইডত থৈ দিও এনেকুৱা আৰু পঠাইছে দুটা পঠাইছে 12 ভোল্ট 5 এম্পিয়াৰৰ আমি এটা পালো কি পালো 12 ভোল্ট 2 এম্পিয়াৰৰ এডাপ্টাৰ পালো প্লাস সিগেটৰ 4TB হাৰ্ড ড্ৰাইভ পালো আৰু এটা একবাৰ ডাঙৰ এটা বস্তু আছে এটা উলাই লও আগতে বক্সটো পিছত উলাম সো আপোনালোকে চাও পাৰে এটা হাই পাৱাৰফুল এক্সটেনশন কোড যোনটো তাৰ কাৰণে বহুত হেভি হয় এম্পিয়াৰ এটো এক্সটেনশন কোডটো একদম মেটালিক ডিজাইন আৰু এইবোৰ যোনবোৰ পোৰ্ট দি আছে এইবোৰ বহুত হেভি হয় সো এটো সাইডত থৈ দিও এতিয়া আৰু এটা আমাৰ মেইন বস্তু আহিল এটো আমাৰ মেইন বস্তু মেইন চিজ মেইন উমেন এটা খুলি চাও কি বস্তু বনাইছে আপোনাক দেখাই দিও মই খুলে এন্টানেন তো আমাৰ হাতত আহি গল ক্যামেৰা হিগ ভিজনৰ ক্যামেৰা যোনটো কয় বুলেট ক্যামেৰা এটো ৰেঞ্জ হল 100 মিটাৰ যদি এটা জায়গাত লগাই 100 মিটাৰ এৰিয়া লৈ কভাৰ কৰিব পাৰে এটো ক্যামেৰাই একদম পুৰা এইচডি কোৱালিটিৰ একদম ক্লিয়াৰ ক্ৰিস্পি ক্লিয়াৰ কোৱালিটিৰ ৰেকৰ্ড কৰিব পাৰে সৰি বেছি হাল্লা হয় একদম ক্লিয়াৰ কোৱালিটিৰ ৰেকৰ্ড কৰিব পাৰে এটো পঠাইছে ক্যামেৰা পঠাইছে আমাক দুটা ক্যামেৰা পঠাইছে দুটা এইটো এটা সো এটা খুলি দেখাও এটা খুলি দেখালে হৈ যাব আপোনালোকে বুজিতো পায় কিন্তু সমজদাৰ হয় না একবাৰ নামটো চাই লওক আপোনালোকে হিগ ভিজনৰ টাৰ্বো HD সো ক্যামেৰা ফোকাস হৈ গল চালে এটো HD কোৱালিটিৰ ক্যামেৰা হয় ক্যামেৰা এটো ওয়েদাৰ প্রুফ এডজাস্টমেন্ট 3 এক্সিস এডজাস্টমেন্ট কিবা কিবি আছে আপোনালোক পিছত বুজাই দিম মই যদি পাৰো মানে যদি নেক্সট ভিডিও বনাও যদি এটোৰ ওপৰত তেনেহলে বুজাই দিম আপোনালোকক আৰু গাইস আৰু এটা বস্তু পঠাইছে কি বস্তু পঠাইছে এটা কিবা এটা আছে কিবা কিবি আছে যন্ত্ৰপাতি কম নাপা খুলি চাব লাগিব খুলি চাও এটো আগতে বহুত মানে আঠটা মাৰিছে নহলে সো গাইস এটা চাব পাৰে এটা মানে কি সিসি ক্যামেৰাৰ বাবে মানে এইবোৰ ক্যামেৰাৰ বাবে কিছুমান কানেক্টৰস পঠাইছে ভিডিও বেলুন প্লাস কিছুমান
কানেক্টৰ কেবল কানেক্টৰ এই কিবা কিবি পঠাইছে আৰু এইবোৰ আৰু কি দেখাম আৰু একবাৰ দেখাই দিওঁ এইটো খুলিছোঁ এতিয়া এইটো চাব পাৰে কেবল কানেক্টৰ এইটো বহুত দৰকাৰী বস্তু হয় মানে CC কেমেৰা যেতিয়া ফিটিং কৰা হয় ইনষ্টল কৰা হয় তেতিয়া এইবোৰ বস্তু নহ'লে কামে নহ'ব চ' এইটো লাগিব চ' এইবোৰ থৈ দিওঁ মই এতিয়া ভিতৰত সোমাই আকৌ চ' এইটো বস্তুটো পঠাইছে আমাৰ কোম্পানীয়ে মানে মই যোনটো কোম্পানীত জব কৰোঁ সেইটো কোম্পানীৰ পৰা পঠাইছে জাইকো ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড আৰু কি ক'ম আৰু এইখিনিয়ে আৰু নেক্সট এটা ভিডিঅ' বনাম মই কি জব কৰোঁ কি নকৰোঁ আপোনালোকক ক'ম সেইটোৰ বিষয়ে তো আজি এইখিনিয়ে যদি ভিডিঅ' ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক কৈছিলোঁ মই মানে দেখাম বুলি কৈছোঁ দেখাইছোঁ চ' তাৰ কাৰণে ভিডিঅ'ত এটা লাইক প্লিজ এটা লাইক কৰিব এটা লাইক মাত্ৰ এটা লাইক লাগে আপোনাৰ পৰা চ' ভিডিঅ'ত লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক অ'কে টাটা বাই বাই লাভ ইউ গাইজ বাই বাই